নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। মই দিব্যজিত, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল খোজলৈ। আৰু মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ' বলক উপভোগ কৰোঁ। পুৱাই আমাৰ গেছৰ চিলিণ্ডাৰটো শেষ হ'ল। তো গেছ চিলিণ্ডাৰ নাথাকিলে বহুত অসুবিধা হয়। চুলিকেইডালো অকণমান দীঘল হৈছে বোলে, দাঢ়িকেইডাল দীঘল হৈছে। গেছটো আনি লওঁ, গেছটো নাথাকিলে বৰ অসুবিধা হয়। বলক হেলমেটটো লৈ ল'লোঁ লগতে, যিহেতু ৰাতিপুৱাই বৰষুণ দিছিলে। বৰষুণ দিয়াৰ ফলত বোকা হ'ল আৰু বাইকখন উলিয়াই ল'লোঁ। বাইকখনতে লৈ যাম। বাইকখন তেনেকুৱা হুক এটা থাকিলে বৰ সুবিধা হয়। আৰু চাবিটো ল'বলৈ পাহৰিছিলোঁৱে। এয়া আমাৰ সৰু মৰু বনাই থকা সপোনৰ ঘৰখন, সপোন পূৰ হৈ আছে লাহে লাহে। দিঠক কেতিয়া হয় ক'ব নোৱাৰোঁ ভালকৈ। যি কি নহওক, এতিয়া গৈ দোকান সোমাম। বলক, এয়া আমাৰ হৈছে দোকান। দোকানত আহিয়ে দেখিলোঁ আমাৰ ভাইটিয়ে কামত লাগি আছে। মানে কিবা ৱালপেপাৰ লগাই বোলে, কিবা এটা ধুনীয়া লাগিব বুলি সি ঘৰত থকা ৱালপেপাৰ কেইটামান লৈ আহিছে। আপোনালোকে জনাবচোন, ৱালপেপাৰটো লগোৱাৰ পিছত ভাল লাগিছে নে বেয়া লাগিছে। দোকানখনত খুচুৰা পুচুৰিকৈ কেইবাটাও বস্তু ৰাখোঁ আমি। মোবাইলৰ বস্তু থাকে, ষ্টেচনাৰী, গিফ্ট আইটেম, ইলেক্ট্ৰনিক্স, সৰু সুৰাকৈ, যাতে দিনটোত কিবা নহয় কিবা এটা বিক্ৰী হৈ দুটকামান কমনি হৈ থাকে। ই ৱালপেপাৰটো লগাই আছে, অকণমান অসুবিধা পাইছে, তো তাকে অকণমান ধৰি দিলোঁ, অলপ সহায় কৰি দিলোঁ। কিন্তু সময়ো নাই, আকৌ গেছটো আনিবলৈ যিহেতু যাব লাগে, তো অলপ সময় ৰখি লৈছোঁ, যিহেতু 9টা, 9:30 মানত আমাৰ গেছৰ যি ডিষ্ট্ৰিবিউটৰ হয় সেইটো খুলিব। তেনেতে এজন কাষ্টমাৰ আহিল, আধাৰ কাৰ্ডখন তেখেতৰ বোলে ব্লাৰ হৈ গৈছে, তো উলিয়াই দিব লাগে। তো এনেকুৱা ধৰণৰ সৰু সুৰা টেকনিক্সবোৰ আমাৰ কিছুমান ভিডিঅ' খোজত মই আপলোড কৰিম, য'ত আপোনালোকৰ কিছুমান ইনফৰমেশ্যন টেকন'লজি, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড কেনেকৈ এপ্লাই কৰিব, কেনেকৈ ডাউনলোড কৰিব, এইখিনি আপোনালোকক আমাৰ এই ভিডিঅ'বোৰত পাই থাকিব। খোজৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। ই লগাই আছে আৰু কাষ্টমাৰ আৰু এজন আহিছিলে, তেখেতৰ লগতো কথা পাতিলোঁ। তেখেতে মোক কৈছে যে তেখেতৰ ড্ৰাইভিং লাইচেন্সটো ডাউনলোড কৰিব পৰা নাই, সেই ডাউনলোড কৰি দিব লাগিব। আৰু এতিয়া যিহেতু গেছৰ অনাৰ সময় হৈ গৈছে, গেছটো লৈ আহোঁগৈ। আমাৰ ডিষ্ট্ৰিবিউটৰ খুলিছে। এয়া আমাৰ ইয়াত G20 হওঁতে বাটটো বৰ ধুনীয়া কৰিলে। মানুহে খেতি পথাৰ কৰিছে, পানী হৈছে আৰু বতৰটো বৰ ধুনীয়া হৈছে আজি, যিহেতু ডাৱৰীয়া হৈ আছে, বৰ গৰমো নহয়। এতিয়া পালোঁহি আমাৰ এটি ৰোডটো, আগতে বহুত বেয়া হৈ আছিলে, কিন্তু বৰ্তমান বনাই আছে, ভাল লাগিছে। বহুত অসুবিধা হৈছিলে, ৰাস্তাটো ভাল কৰি দিলে বহুত ভাল হ'ব। আমাৰো বাইকখন নিবলৈ সুবিধা হয়। আহি পালোঁহি গেছৰ ডিষ্ট্ৰিবিউটৰত। এয়া ভাৰত গেছ, অৰ্ণৱ ভাৰত গেছ। আৰু ইয়াতে গেছৰ বুকখন দিলোঁ, 50 টকা এটা ঘূৰাই দিলে, বোলে 850 টকা ল'লে 5 নম্বৰ। যিহেতু ৰাতিপুৱাই আহিছোঁ, মোতকৈ আগতে আহিলে কিছুমান কাষ্টমাৰ। লৈ লওঁ, চিলিণ্ডাৰটো ল'লোঁ। এয়া ভাৰত গেছ। আপোনালোকে ৰ'দ যিহে পৰিলে, আকৌ চকু চাট মাৰি গৈছেগৈ। চিলিণ্ডাৰটো বহুত গধুৰ, উঠাই ল'লোঁ। এই যে নাম্বাৰবোৰ লিখা থাকে, এইবোৰৰ বিষয়ে আপোনালোকে জানেনে? তাৰ বিষয়ে নিশ্চয় এটা ভিডিঅ' বনাই দিম, আপোনালোকে চাব। যদি কিবা নজনা থাকে শিকিব, বা কিবা যদি ভুল কওঁ মোক শিকাব। নাম্বাৰবোৰ চাই কিছুমান ধাৰণা আপোনালোকৰ নিশ্চয় হয়। ঘূৰি আহোঁতে ৰাস্তাটোত জাম লাগিছিলে, ৰাস্তা বনাই আছে যিহেতু। ময়ো অকণ ৰৈ দিলোঁ, ৰাস্তাটো যিহেতু বনাই আছে। চাৰিআলিতে ৰখিলোঁ, শাক দুটামান লৈ যাওঁ বুলি। তাতে 2-এটা বেঙেনা, তিতাকেৰেলা, পটল, এইবোৰ 2-এটা ল'লোঁ। বকুল বাইপাছৰ চাৰিআলি, এইফালেদি পলিটেকনিকলৈ যায়, যিটো বৰ্তমান পলিটেকনিকৰ পৰা ইঞ্জিনিয়াৰিং কলেজ হ'বলৈ গৈ আছে। চাৰিআলিটোৰ পৰা আপোনাৰ, যদি আপুনি যোৰহাটেদি আহে, মানে আপোনাৰ কণিকৰ ফালৰ পৰা আহিব, আৰু বাওঁহাতৰ পৰা তিনিচুকীয়া ফালৰ পৰা আহি দেখা পালোঁ ভাইটিয়ে লগাই আছে, শেষেই হোৱা নাই। ইও বৰ একদম খৰখেদাকৈ লগাই আছে। আহিয়ে দেখা পালোঁ ভাইটিয়ে চুলি কাটি আছে এজন কাষ্টমাৰৰ, যিহেতু ভাইটিয়ে বৰ ধুনীয়া চুলি কাটে। আৰু মই প্ৰায় আজি কেইবাবাৰো হৈছে, মই ভাইটিৰ ওচৰতে চুলি কটোৱাই আছোঁ। আহিলোঁ চুলিকেইডাল কটোৱাবলৈ, ভাইটিয়ে লাজেই কৰিছে নেকি, মোলৈ চাই বৰ বেয়াকৈ হাঁহি দিলে। বৰ ধুনীয়াকৈ কাটে। ৱালপেপাৰ লগোৱা হৈ গ'ল, বৰ ধুনীয়াকৈ লগাইছে, এতিয়া চাই ভাল লাগিছে। আমাৰ ৰেকটো চাই লওক, এই ৰেকটোত সৰু সুৰাকৈ বস্তুবোৰ আছে। আপোনালোকক লাহে লাহে আপোনাক কি কি বস্তু ৰাখোঁ, প্ৰত্যেকটো বস্তু দি যাম ডিটেইলছবোৰ।
দিনৰ দিনটো সময় যিহেতু নাপাওঁৱেই ভিডিঅ'বোৰ বনাবলৈ, এতিয়া যাবৰ সময় হ'ল। এনেই এপাক কেমেৰাটো ঘূৰাই দিলোঁ, যাওঁ। বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ সামৰোঁ। চাইনিং অফ গুডছ। থেংক ইউ ফৰ ৱাচিং। চাই থাকিব, লগ পাম নিশ্চয়।